Hello everyone, my name is Chandandika. আপোনালোকে চাই আছে চন্দনিকা ব্লগ ভিডিঅ' চেনেলটি। আপোনালোকে পূজা চাবলৈ গ'লানে? মই এতিয়া পূজা চাব যাব ওলাইছোঁ। চাই থাকিব ভিডিঅ'টি শেষলৈ। পূজা থলী পালে আপোনালোকক দেখুৱাই দিম পূজা। আৰু ভিডিঅ'টো চাই কেনে পাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বলক আমি পূজা চাবলৈ যাওঁ এতিয়া। আশে-পাশে ৰাখিছে সেই পাহাৰসমূহ ইয়াৰ পৰা লৈ গৈ নিৰ্দিষ্ট আস্থানত ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। এয়া পূজা পালোহি। পূজা থলী দেখুৱাম আপোনালোকক, চাই থাকিব। আৰু এই ঠাইটোৰ নাম হৈছে ননৈঘাট। এইটো ঘোষণা আগবঢ়াবলৈ বিচাৰিছোঁ। যিসকল সদাশয় ব্যক্তিয়ে দুচকীয়া বাহনসমূহ পূজাস্থলীৰ আশে পাশে ৰাখি থৈছে, তেখেতসকলক আমি তেখেতসকলৰ বাহনসমূহ ইয়াৰ পৰা লৈ গৈ নিৰ্দিষ্ট স্থানত ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আপোনালোকে আকৌ আগবঢ়াইছোঁ যিসকল সদাশয় ব্যক্তিয়ে দুচকীয়া বাহনসমূহ পূজা মণ্ডপৰ ইয়াৰ পৰা লৈ গৈ যিকোনো আস্থানত ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। তেখেতসকলে দুচকীয়া বাহনসমূহ আমাৰ পূজা মণ্ডপৰ আশে পাশে ৰাখিছে সেই বাহনসমূহ ইয়াৰ পৰা লৈ গৈ নিৰ্দিষ্ট আস্থানত ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। এয়া পূজা পালোহি। পূজা থলী দেখুৱাম আপোনালোকক, চাই থাকিব।
এয়া মই ভিতৰলৈ আহিছোঁ মন্দিৰৰ এটা সেৱা ল'বৰ বাবে। আছোঁ ধৰি থাকিব ভিডিঅ'টো কৰি থাকিবি ধৰি থাকিবি অ'কে নকৰিবি। এতিয়া ঘৰলৈ যাম। হালকা চাইছে না